আমি এটা খাম আৰু আপোনালোকক দেখুৱাম। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট আছাম। আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিও অন্য দিনৰ নিচিনাকৈ আজিও মোৰ লগত দিগন্ত দা আছে। দিগন্ত দা মই শিৱসাগৰৰ ফালে গৈ আছোঁ। সৰু সৰু দুটামান কাম, আৰু এতিয়া ৰাতিপুৱা চাগে 9টা চাৰে 9টামান বাজিছে। শিৱসাগৰ দুটামান কাম লৈ যিহেতু গৈছোঁ দিনটোৰ কাৰণে, কি হয় নহয় নাজানো, আৰু আৰম্ভ কৰিছোঁহে দিনটো। গতিকে দিগন্ত দাই কওকচোন কেনেধৰণে ব্যস্ত। দিগন্ত দাক মোক বহুত দিনৰ মূৰত লগ পালোঁ দেই। তাৰপিছত দিগন্ত দাৰ গানৰ বিষয়ে কওক, দিগন্ত দাই দুআষাৰ কওক। আমি বৰ্তমান গৈ আছোঁ শিৱসাগৰ মোৰ ভাইটিৰ লগত, আৰু বিশেষকৈ কি ক'ম, সৰু সুৰা দুটামান কাম লৈ গৈছোঁ। আৰু গানবোৰ বৰ্তমান 2-3টামান গান মুক্তিৰ অপেক্ষাত আছে। যিহেতু পৰিৱেশটো বৰ সুস্থ হৈ থকা নাই কাৰণে গানবোৰ আমি অলপ লাহে লাহে দি আছোঁ। অহা সপ্তাহ নেক্সট উইকত এটি গান জুবিন দাৰ কণ্ঠত এটি মিঠা খাহী এইটো আহি আছে ভিডিঅ'ৰ লগত, তাকে শুনিব চাব, চাই যাওক। আৰু কণ্টিনিউ কৰোঁ, আপোনালোকে চাই থাকক ব্লগটো, কি কৰোঁ কি নাই, সৰু সৰু কিছুমান ক্লিপ আপোনালোকক দেখুৱাই যাম, গতিকে চাই থাককচোন। গতিকে শিৱসাগৰত আমি কি খালোঁ কি নাখালোঁ, কি কি ফুৰিলোঁ, কি বজাৰ কৰিলোঁ নকৰিলোঁ, সকলোবোৰ দেখুৱাম আপোনালোকক। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু শেষলৈকে চাব। আৰু ভাল বেয়া কি কমেণ্ট কৰিব। এইকাৰণে আমি ধৰি ৰাখিব চেষ্টাহে কৰিছোঁ, মাত্ৰ দিনবোৰকো ধৰি ৰখাৰ চেষ্টাহে কৰিছোঁ। গতিকে ভাল লাগিছে বেয়া লাগিছে তলত কমেণ্ট কৰক, আৰু বেয়া লাগিলে কৰক আৰু ভাল লাগিলেও কৰক। অৱশেষত আমি শিৱসাগৰ পাইছোঁ আৰু তাৰপিছত শিৱসাগৰত এতিয়া কামবোৰ কৰিম, পাৰিলে দেখুৱাম, নোৱাৰিলেতো উপায় নাই। দিগন্তৰ বেছি কাম আছে বাৰু, কি হয় চাওঁ, চাই থাকক আৰু ভিডিঅ'টো। শিৱসাগৰটো পাই গ'লোঁ। অৱশেষত কাম বন সামৰি এতিয়া আপোনালোকক অকণমান ফুৰাওঁ শিৱসাগৰৰ দৌলবোৰ আশে পাশে। গতিকে চাওঁচোন। ফাইনেলি আমি আহি এতিয়া শিৱসাগৰ বৰপুখুৰী পাৰত, আৰু এটা খুব ধুনীয়া লোকেশ্যন। শিৱসাগৰ প্ৰত্যেকজনৰে প্ৰিয় থকা ঠাইডোখৰ। গতিকে অকণমান কাম বন কৰি সামৰি আৰু অলপমান ইয়ালৈ নাহিলে আচলতে শিৱসাগৰ আধৰুৱা হৈ যায়। গতিকে ইয়ালৈ এপাক আহিলোঁ। দিগন্ত দা আছে। দিগন্ত কেনেকুৱা লাগিছে আজি কামবোৰ হ'লগৈ? প্ৰায় হৈছেগৈ, ভাল লাগিছে আহি বহুত দিনৰ মূৰত। বজাৰ চজাৰ কৰা হ'ল, তাৰপিছত লাহেকৈ ঘৰমুৱা হ'ম আৰু। পুখুৰীটো অকণমান ভিউ দেখাওঁ। দিগন্ত দা কওক। মই কিন্তু ক'ম আজিৰ দিনটো এনেকৈ কটালোঁ ঘৰমুৱা মোৰ লগত। এতিয়া ঘৰমুৱা খাওঁ, কাৰণ আবেলিও হৈছে যিহেতু। তাৰপিছত ব্লগটো আগৰ ব্লগটো কেনেকুৱা পালে জনাব আপোনালোকে। কমেণ্ট চমেণ্ট বৰ এটা নাই, আচলতে নতুন যে। তাৰপিছত এই ব্লগটো কেনেকুৱা পালে জনাব। আচলতে দেখুৱাবলৈ বৰ বিশেষ নতুন একো নাই, কিন্তু আমাৰ
মাত খাৰ ৰৈ যাওক বুলি আৰু এই যে চেহেৰাটো ৰৈ যাওক বুলি আজিৰ তাৰিখটো ৰৈ যাওক বুলিহে আচলতে এনেকৈ কিবা এটা কৰিছোঁ। অন্য কোনো ব্লগাৰ নহয় আমি দেই, আমি বিভিন্ন ধৰণৰ নিজে নিজৰ কামত ব্যস্ত হৈ থাকোঁ দিনটোত, কিন্তু এই ক'ৰবালৈ ওলাই আহিলে নিজক মাত্ৰ এই ধৰি ৰখাৰ কাৰণেহে আচলতে কেমেৰাটোৰ সন্মুখত এনেকৈ বলকিবলৈ আৰম্ভ কৰোঁ। নে কি কয় দিগন্ত? সেইটোৱে দিয়ক তেন্তে আজি ইয়াতে সামৰিছোঁ দেই, বাই বাই।